বেৰত বগোৱা মকৰা চাই চাই এটা প্ৰকাণ্ডশীল বুকুত থকাৰ বাবেই বাহিৰলৈ আহিব পৰা নাই বহুত দিন ধৰি নন্দ মাষ্টৰ বাৰে প্ৰতি চক খাই উঠা গোসানীজনীও কম নহয় দিয়া। গণকক মাতি বাৰে প্ৰতি হাত দেখাই মাষ্টৰে কেতিয়া সীতা নেৰিব। গাঁৱৰ মহিৰাম কম্পাউণ্ডৰে লিখা কাগজখন চহৰৰ পুতেকলৈ পঠিওৱা বহুত দিনেই হ'ল। পদূলি মুখলৈ চাই থাকোঁতেই সময়বোৰো গধূৰেই হ'ল। জীয়েকৰো খা খবৰ নাই, নিজৰেই অথন্তৰ। শহুৰেকৰ ঘৰ বুলিলেই জোঁৱায়েকৰ শনিলম্বে সপ্তাহৰ 7টা বাৰত। মাষ্টৰ যেতিয়া সুস্থ আছিল, গাঁৱৰ মুখে মুখে তেওঁ আদৰ্শৰ গল্প আছিল। পৃথিৱীৰ সকলো আয়োজন তেওঁৰ কাষতে আছিল। এতিয়া তেওঁৰ কাষত আন্ধাৰৰ কাৰুকাৰ্য। খিৰিকীৰ ফাঁকেৰে চাই থাকে অতীতৰ ইতিহাস। দৌৰিবলৈ শিকাৰ দিনাই পোচাকযোৰ নিজে পিন্ধিছিল। এতিয়া তেওঁ থিয় হয় আনৰ সময়ক সংলগ্ন কৰি। অতীতৰ সফলতাত তেওঁ বৰ্তমানৰ ব্যৰ্থতা। তেওঁ পৃথিৱীক বিচাৰিছিল যথাৰীতি অনুকৰণ কৰি। ভৰিৰ তলৰ ভূমি এতিয়া তেওঁৰ বাবে লৌহ কঠিন কংক্ৰিট। কিবা খালেই উঠলি উঠে যকৃত। বতাহৰ ঠিকনাত ঘনে ঘনে মুখ ঠেকেচা খাই বাৰে বাৰে ভিক্ষা মাগে এটি সৰু দীৰ্ঘশ্বাসৰ বায়ু। নাকত হেৰুৱাই ৰ'দৰ গোন্ধ। তেওঁৰ এতিয়া সঁচা উপলব্ধি। তেওঁৰ চকুৰ দৃষ্টি পৰিপাটি নাছিল। এতিয়া আন্ধাৰত চাদৰ পিন্ধা গোসানীক সেহাই সেহাই কয়, যিদিনা চাহত চেনি বেছি আছিল তেওঁৰ কাষত সকলো আছিল।